হেল্ল' এভৰিৱান, মই হাচিবাই আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ চিকেন পোলাওৰ ৰেচিপি। কিদৰে কম সময়ত সহজ পদ্ধতিৰে বনাব পাৰি, আপোনালোকেও ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। পোলাও বনাবলৈ কাৰণে মই ইয়াত আধা কেজি চাউল লৈছোঁ আৰু 400 গ্ৰাম ইয়াত মই চিকেন লৈছোঁ আৰু লৈছোঁ মই কেঁচা মটৰ, তেজপাত, এইফালে ডালচেনি, ইলাচি, লং, জিৰা। ইয়াত মই কোনো ধৰণৰ মছলা আৰু ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ নকৰোঁ। প্ৰথমতে মই চিকেনখিনি অলপ ৰঙচুৱা হোৱালৈকে মই ফ্ৰাই কৰি ল'ম। আমাৰ চিকেনখিনি ফ্ৰাই কৰা হৈ গ'ল। কুকাৰ গৰম হোৱাত ইয়াত মই 3 চাহ চামুচ ঘিউ ব্যৱহাৰ কৰিছোঁ আৰু লগতে মই ৰিফাইনো ব্যৱহাৰ কৰিছোঁ। ঘিখিনি গৰম হোৱাত ইয়াত মই অলপমান চেনি ব্যৱহাৰ কৰিছোঁ কালাৰ হ'বৰ কাৰণে। চেনিখিনি ৰঙচুৱা হোৱাত ইয়াত মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে মই ভাজি থাকিম। পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱাত ইয়াত মই আদা নহৰুৰ পেষ্ট দিছোঁ। এতিয়া মই আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে মই ভাজি থাকিম। এতিয়া ইয়াত মই মটৰখিনি আৰু লগতে চাউলখিনিও দি অলপমান ভাজি থাকিম। চাউলখিনি অলপ লাইট কালাৰ হোৱাত ইয়াত মই এতিয়া চিকেনখিনি দি অলপ লৰাই থাকিম। তাৰ পাছত মই ইয়াত পানী দিম। ইয়াত মই এতিয়া এই মগটোৰ জোখৰ এমগ আৰু অলপ পানী দিম। এতিয়া ইয়াত মই সোৱাদ অনুসৰি নিমখ দি ভালকৈ লৰাই প্ৰেছাৰ কুকাৰটো বন্ধ কৰি দিম আৰু মই গেছটো হাই ফ্লেমত দিম। 2টা চিটি অহাৰ পিছত মই গেছটো বন্ধ কৰি দিম। ফাইনেলি এইফালে আমাৰ পোলাও ৰেডি হৈ গ'ল। চাওকচোন ইমান ধুনীয়া লাইট কালাৰ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল লাগিল প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।